নমস্কাৰ বন্ধুসকল, আজি আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ সম্পূৰ্ণ কুণ্ডলী বিশ্লেষণ কেনেকৈ কৰে। এইটো মষ্ট এৱেইটেড ভিডিঅ' হয়, কাৰণ ইয়াৰ আগৰ যিবিলাক ভিডিঅ' আছিল চবতে মই শিকাই আছিলোঁ সৰু সুৰা পইণ্টবিলাক। বাট এইটো ভিডিঅ'ত মই গোটেইবিলাক যিমান পইণ্ট আজিলৈকে ডিছকাছ কৰিছোঁ গোটেইখিনি মিলাই আমি ইয়াতে চাম, চব পইণ্টে ইনক্লুড হ'ব এইখন যেতিয়া আপুনি চাবলৈ গৈছে। তো মই জাষ্ট এটা কথা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আগৰ ভিডিঅ'কেইটা চোৱা নাই অনুগ্ৰহ কৰি যাওক, সেইকেইটা চাওক, তাৰপাছত এই ভিডিঅ'টো চাব। ডেফিনেটলি কৈছোঁ 100% বস্তুবিলাক ক্লিয়াৰলি আপুনি বুজি পাব। তো এনেকুৱা টাইপৰ ফৰ্মেট এটাত কুণ্ডলী এখন থাকিব আপোনাৰ। অলৰেডি মই ফাৰ্ষ্ট ভিডিঅ'টোত কেনেকৈ কুণ্ডলীখন ওলাব লাগে সেইটো অলৰেডি দেখাইছোঁৱেই মই। তো এতিয়া আপোনালোকে নিশ্চয় এইখিনি বস্তু বুজি পাইছে যে কোনটো প্লেনেটে কি হয় আৰু এইখন লগ্ন কুণ্ডলী কি লগ্ন কুণ্ডলী। অলৰেডি চালে গম পাইছে যে কন্যা লগ্নৰ কুণ্ডলী এখন। 6 লিখা আছে, L লিখা আছে, গম পাইছে আপোনালোকে। তো ইয়াতে মানে কোনকেইটা ভাল আৰু কোনকেইটা বেয়া প্লেনেট, য়োগকাৰক কোনকেইটা হ'ব, মাৰক কোনকেইটা প্লেনেট হ'ব, সেই বস্তুটো আমি প্ৰথমতে ওলাব লাগিব। তাৰ কাৰণে মই ডেডিকেটেড ভিডিঅ' এটা বনাই থৈ দিছোঁ অলৰেডি। চোৱা নাই যদি যাই কিনে চাব, তেতিয়া আপুনি বুজি পাব। তো আমি প্ৰথমতে গম পাইছোঁ যে য়োগকাৰক হ'ব বুধ, শুক্ৰ, শনি। দেখা পাইছে বুধ, শুক্ৰ আৰু শনি। এই লগ্ন কুণ্ডলীকেইটাত ফাংচনেল বেনিফিক হ'ব। ফাংচনেল বেনিফিক মানে এই যিখন কুণ্ডলী আছে ইয়াতে ভাল মানে সিহঁতে ডিপাৰ্টমেণ্ট কিছুমান পাইছে, তো ফাংচনেল বেনিফিক হ'ব। আৰু মাৰকত যাব মংগল, সূৰ্য। মংগল আৰু সূৰ্য, লগতে চন্দ্ৰ দেৱতাই চাম হাউচ এটা পাইছে। চাম হাউচ মানে এই হাউচটো চাম হয়, তো চাম হ'ব মানে যেনেকুৱা য'ত বহিব সেনেকুৱা ফল দিব। আৰু বৃহস্পতি দেৱতাৰ তাত কেন্দ্ৰ অধিপতি দুখ লাগে, যিহেতু তেওঁ 9 আৰু 12 দুটা ডিপাৰ্টমেণ্ট পাইছে। তো কেন্দ্ৰত পাইছে দুটা ডিপাৰ্টমেণ্ট, তো কেন্দ্ৰ অধিপতি দুখ লাগিছে। এইটো অলৰেডি আমি ডিছকাছ কৰা আছে। তো সেই ভিডিঅ'টো চালে এইখিনিলৈকে আপোনাক ক্লিয়াৰ থাকিব কনচেপ্টটো। এতিয়া আহিলোঁ আমি এটা এটাকৈ ডিছকাছ কৰিম বস্তুখিনি, মানে কি ক'ত কি বহি আছে কি সেনেকুৱা। এতিয়া লগ্নত আপুনি দেখা পাইছে এটা লগ্নৰ এটা ডিগ্ৰী এটা থাকে, এই 24 বুলি কিনে লিখা আছে ইয়াতে। এইটো লগ্নৰ ডিগ্ৰী এটা থাকে। তো লগ্ন যিটো ডিগ্ৰী হয়, প্লেনেটবিলাকৰতো ডিগ্ৰী থাকে। এতিয়া লগ্নটো দুটা প্লেনেট বহি আছে, এটা সূৰ্য এটা বুধ। বাট লগ্নৰ এক্সট্ৰাকৈও এটা ডিগ্ৰী থাকে। তো লগ্নৰ ডিগ্ৰীটো চাই কিনে আমি চিম্পলি মানুহজন কেনেকুৱা হ'ব ক'ব পাৰিম। যদি লগ্নৰ ডিগ্ৰী শিশু অৱস্থাত থাকে 1, 2, 3, তেনেহ'লে গম পাব যে মানুহজন শিশুসুলভ এটা ব্যৱহাৰ কৰিব। তেওঁ যিকোনো কাম লোৱাৰ এদিন পাছতে এৰি দিব। আৰু এই যাৰ ধৰা 24 থাকিলে তেওঁ অলপ মানে মেচিয়ৰ, মানে যিটো যুৱকাল আছিল সেইটো পাৰ হৈ কিনে বৃদ্ধ অৱস্থাৰ ফালে গতি কৰা। আৰু তেখেতে এটা কাম কৰা আৰম্ভ কৰাৰ পিছতে এডভাইচ দিব আৰম্ভ কৰিব মানুহক যে এইটো এনেকৈ কৰিব লাগিছিল, এনেকৈ কৰিব লাগিছিল। তো সেনেকুৱা টাইপৰ এটা এজামশ্যন কৰিব পাৰি। কিন্তু বাকী প্লেনেটবিলাকৰ ক'ত কি বহি থাকে সেইটোও আমি চাব লাগিব, তাৰ পাছতহে আমি সেই বস্তুটো ক'ব পাৰিম। এতিয়া সূৰ্য আৰু বুধ দেখা পাইছে আপোনালোকে। সূৰ্যৰ ডিগ্ৰী হ'ল 1 আৰু বুধৰ ডিগ্ৰী হ'ল 7। এইটো মই অসমীয়াত লিখিছোঁ। তো 1 আৰু 7 এইটো 24 হ'ল, এইটো ইংলিছত লিখা গ'ল, এই দুটা অসমীয়াত লিখা গ'ল, যিয়ে নহওক বাৰু। 1 আৰু 7 যেতিয়া আপুনি সেই এপবিলাক যিকোনো যি এপ আপুনি ইউজ কৰে তাতে কুণ্ডলীখন পাব, তাতে আপুনি ডিগ্ৰীখিনি চাই ল'ব। ডিগ্ৰীখিনি বহুত ইম্পৰ্টেণ্ট হয়। তো মই লাষ্ট ভিডিঅ'টোত ইউটি বুলি এটা টপিকৰ ওপৰত ডিছকাছ কৰিছিলোঁ। তো ইউটি হ'ল আপোনাৰ দুটা বা তাতোধিক প্লেনেট যেতিয়া একেলগে বহি থাকে। ইয়াতে বুধ আৰু সূৰ্য একেলগে বহি আছে, এটা ৰাজয়োগ এটা বনাই বুধ আদিত্য যোগ বুলি কিনে। তো তেতিয়া কি হয়, মানুহজন মানে বহুতকেইটা ডিপাৰ্টমেণ্টত মানে ভাল পাৰফৰ্মেঞ্চ দিব পাৰে। আৰু স্পেচিয়েলি যেতিয়া লগ্নতে বহি আছে, লগ্নটো নিজকে বুজায়, তো বহুত এটা ভাল ফল দিয়ে। কিন্তু ইয়াতে ইছ্যুটো কি হৈ গ'ল, প্ৰথম কথাটো সূৰ্যৰ যিটো ডিগ্ৰী আছে 1 ডিগ্ৰীত ই ভাল ফল লাগিলেও ভাল ফল দিব নোৱাৰে। আৰু যিটো ডিগ্ৰী আছে ইয়াতে 7, সূৰ্যৰ লগত ক্ল'জ হোৱাৰ কাৰণে বুধক সি অস্ত কৰি লৈছে। সূৰ্যৰ লগত অস্ত যোৱা এটা টপিক ডিছকাছ কৰিছিলোঁ, সেইটো চাব। তো এই বস্তুটোতে কি হৈছে যে যিখিনি এটা বুধাদিত্য যিটো ৰাজয়োগ আছিল আৰু সেইটো মানে ফলিত নহ'ল ইয়াতে। তো ইয়াৰ কাৰণে প্ৰতিকাৰ আছে। নেক্সট ভিডিঅ'ত আমি কেনেকৈ এই বস্তুবিলাক ঠিক কৰিব পাৰি, চব বস্তুৰে প্ৰতিকাৰ আছে।
সেই তাৰ ওপৰত আমি ব্ৰিফ এটা ভিডিঅ' এটা ডিছকাছ কৰিম আৰু ভিডিঅ' এটাত। তো আপোনালোকে গম পাইছে যদিও এটা ভাল এটা বস্তু এটা আহিছিল, কাৰণ স্পেচিয়েলি যেতিয়া 6 নম্বৰ ৰাশিটো কাৰ হয়, বুধৰ নিজৰ ৰাশি, স্বৰাশি হৈ বহি আছে। স্বৰাশি হোৱা মানে বহুত ভাল, তাকো কেন্দ্ৰত নিজৰে ঘৰত বহি আছে, বহুত ভাল ফল দিব লাগিছিল, কিন্তু সেই বস্তুখিনি ইয়াতে হৈ নুঠিল কাৰণ সূৰ্যৰ লগত বহুত অস্ত গৈ আছে। তো সেইটো আমি ইছ্যু হ'ব তেখেতৰ লগত। মানে ইছ্যুটো কেনেকুৱা হ'ব, আপোনাৰ যিবিলাক ভাল ফল পাব, বুধেৰে আমাৰ বুদ্ধি বুজায়, বুধেৰে আমাৰ কথা বুজায়, আমি স্পীচ আমাৰ কেনেকুৱা হ'ব, স্পীচৰ ঘৰটো এইটো হয়, কিন্তু বুধেৰে আমাৰ বাক চতুৰ্যতা বুজায়। এতিয়া এই মানুহজনৰ লগত ইছ্যু কি হ'ব যে যিহেতু সূৰ্যৰ লগত অস্ত গৈছে, তো কিছুমান মানে কথা যিবিলাকত তেওঁ বহুত ভাল ফল পাব লাগিছিল, যিহেতু স্বৰাশী হৈ বহি আছে, নিজৰ সেইখিনি সময়ত সেনেকুৱা কথা কিছুমান ক'ব নোৱাৰিব, বুদ্ধি খটুৱাই কিনে কথা ক'ব নোৱাৰিব। সেনেকুৱা কিছুমান তেখেতৰ লগত ইছ্যু সদায় থাকিব। প্লাছ সূৰ্য আমাৰ মেনেজমেণ্টৰ ঘৰ হয়, সূৰ্যৰে আমি মেনেজমেণ্ট চাওঁ। তো সূৰ্যও মানে একদম বাল্য অৱস্থাত আছে আৰু বহুত শিশু অৱস্থাত আছে, তো সিও সেনেকুৱা এফেক্ট এটা দিব নোৱাৰিব। যদিও এইটো কোনো নেগেটিভ নহয়, কিন্তু মানে যিখিনি হ'ব লাগিছিল সেইখিনি নাপাব এই বস্তুটো। এতিয়া মংগল গ্ৰহটো নেক্সট ঘৰটোত আমি যদি চাওঁ, এইটো মাৰক গ্ৰহ হয়, ইয়াৰ মতে আমি চাইছোঁ অলৰেডি লগ্ন কুণ্ডলীৰ মতে। তো মংগল যিমান ৰিলেটেড ইছ্যু আছে, আমাৰ স্পীচ, আমাৰ ৰিলেটিভছ, আমাৰ স্পীচ, ৰিলেটিভ, ছেভিংছ ইছ্যু থাকিব। আপোনাৰ ওচৰত যদি আহে মানুহ এজন ছেভিংছ মোৰ নাথাকে, তো কি কৰিব লাগে, তো আপুনি এই মংগলৰ পজিশ্যনটো চাই কিনে গম পাই যাব, ছেভিংছ নাথাকে নেকি, ঠিক আছে আপুনি এইটো কৰিব লাগিব, প্ৰতিকাৰ সেইটো কৰিব লাগে। তো আপুনি নেক্সট ভিডিঅ'টোত আমি ব্ৰিফলি ডিছকাশ্যন কৰিম কেনেকৈ হাউচেছবিলাক এক্টিভেট কৰিব লাগে। তাৰ আগতে এটা কথা, দশা যাৰ পৰে সেই হাউচটো, ছাপ'জ শনিত দশা চলি আছে না, এই হাউচটো এক্টিভেট হৈ থাকিব সেই সময়খিনিত। আৰু গোচৰ বুলি কিনে টপিক এটা আছে, গোচৰ আহিলেও এইটো ভিডিঅ'তে আমি গোচৰৰ বিষয়েও ডিছকাছ কৰিম। গোচৰ আহিলেও বস্তুটো এক্টিভেট হৈ যায়, কিন্তু দশাটো মষ্ট ইম্পৰ্টেণ্ট হয়। তাৰে যিটো মহাদশা হয় আৰু অন্তৰ্দশাটো, এই দুটা দশা মষ্ট ইম্পৰ্টেণ্ট। বাকী প্ৰত্যান্ত দশা, প্ৰাণ দশা, সূক্ষ্ম দশা সেইকেইটা ঠিক আছে, কাম আহে, সেইকেইটাৰো কাম আহে সৰু সৰু দিনত, দুই এদিনৰ মূৰে মূৰে সেইবোৰ চেঞ্জ হৈ থাকে। কি হয়, একদম যিটো প্ৰাণ দশা আছে সেই দশাটো, আৰু বাকী সূক্ষ্ম দশাটো তাৰে অলপ বেছি দিন থাকে, প্ৰত্যান্ত দশাটো আৰু অলপ বেছি দিন থাকে, সেনেকুৱা আৰু। তো আপুনি গম পালে মংগলটো এইটো হ'ল বুলি কিনে। এতিয়া আমি আহিলোঁ কেতুৰ ওপৰত। কেতুটো 8 নম্বৰ ৰাশিত উচ্চ ৰাশি, আমি উচ্চ আৰু নিচ বোলা বস্তুটো ডিছকাছ কৰিছিলোঁ। আৰু এইটো প্ৰতিযুতি হয়, কেতু আৰু ৰাহু যেতিয়া 180 ডিগ্ৰী ফ্ৰণ্টত আছে। 180 ডিগ্ৰী মানে কি, আপোনাৰ মানে 7 নম্বৰ ঘৰটো, মানে ইয়াৰ পৰা যদি আপুনি কাউণ্ট কৰে 1 2 3 4 5 6 7 7th হাউচ মানে। তো 180 ডিগ্ৰী যেতিয়া ফেচ কৰি থাকিব, সেইটো এটা প্ৰতিযুতি বুলি কিনে কওঁ আমি। তো কেতুই এই ঘৰটো মানে এটা ভাল উচ্চ স্থানত বহি আছে। আপোনালোকৰ উচ্চ আৰু নিচ যেতিয়া আমি ডিছকাছ কৰিছিলোঁ, তাতে নিশ্চয় আপোনালোকৰ মনত আছে যে সেইখন চাৰ্টত কেতুটো উচ্চত আছে, আৰু কেতু যেতিয়া উচ্চত থাকিব, ৰাহু উচ্চয়ে হ'ব, কাৰণ কেতু আৰু ৰাহু সদায় 180 ডিগ্ৰী মুখামুখি কৰি কিনে বহে। তো এই ঘৰটোৰ ৰিলেটেড যিবিলাক বস্তু আছে সেইবিলাকত ভাল ফলে দিব, সাহস পৰাক্ৰম, ভাল কামতে কেতু ইউজ কৰাব সেইখিনি। আৰু কেতু আমাৰ মোক্ষৰ লগত ৰিলেটেড হৈ থাকে। মোক্ষ মানে সেই সংসাৰিক সুখৰ পৰা নিজকে যোনে এটা হেৰি কৰি দিয়ে, যে হ'ব আৰু বা কি পাবলগীয়া আছে, চবটো আৰু ঈশ্বৰৰে লীলা খেলা, সেনেকুৱা এটা ফিলিংছ এটা কৰি দিয়ে। তো কেতুৰ কিছুমান ভাল গুণো আছে, যিবিলাক পজিটিভ গুণ থাকে সেইবোৰ কেতুই এইটো ঘৰত যিহেতু উচ্চ হৈ বহিছে, এইটো বেয়া ফল এটা নিদিয়ে, কেতুই ঘৰটোৰ ৰিলেটেড ভাল ফলে দিব। আৰু ডিগ্ৰী ইয়াৰ 8 হয়, ডিগ্ৰী বঢ়াব পাৰি, তাৰ বিষয়ে আমি আলোচনা কৰিম নেক্সট ভিডিঅ'ত। এতিয়া বৃহস্পতিটো আমি চাওঁ। বৃহস্পতিৰ প্ৰথম কথাটো কেন্দ্ৰ অধিপতিৰ দুখ লাগিছে 9 আৰু 12 নম্বৰত। তো দেখাৰ লগে লগে আপুনি ক'ব পাৰিব যে বৃহস্পতি দেৱতাটো কেন্দ্ৰ অধিপতিৰ দুখ আছে। প্লাছ 10 নম্বৰ যিটো ৰাশি আছে, 10 নম্বৰ ৰাশিত এইটো ৰাশি এই 8 নম্বৰটো ৰাশি, ঘৰটো হ'ব তৃতীয় ঘৰ, আৰু ৰাশিটো হ'ল 8, এইটো 9, এইটো 10। তো 10 নম্বৰ ৰাশিত বৃহস্পতিদেৱ সদায় নিচ অৱস্থাত থাকে, তাতে ইয়াৰ দোষ আছে, কেন্দ্ৰ অধিপতিৰ দোষ। তো কেছটো কি হৈ গ'ল যে বৃহস্পতিদেৱে ভাল ফলাফল নিদিব। কিন্তু আৰু এটা কথা আমি ডিছকাছ কৰিছিলোঁ, নিজ ভংগ ৰাজয়োগ বুলি কিনে। তো ইয়াৰ ঘৰটোৰ মালিক 10 নম্বৰৰ মালিক শনি। তো শনি দেৱতাৰ 1 2 3 4 5 6 7 8 9 10 10 নম্বৰ দৃষ্টি এই ঘৰটোৰ ওপৰত পৰিছে। যেতিয়া নিজৰ ৰাশিৰ মালিকৰ দৃষ্টি এই ঘৰটোৰ ওপৰত পৰে, তেতিয়া নিজ গ্ৰহ এটাইও বেয়া ফল দিব নোৱাৰে। তো ই মানে ইয়াৰ ক'ব যে মানে কি কৰি আছা এই ঘৰটোত, তো মোৰ মেটাৰ অফ
কনচাৰ্ণ হয়। তো বৃহস্পতি দেৱতাই মানে বেয়া ফল দিব নোৱাৰিব। মানে কেছটো কি হৈ গ'ল যে বেয়া ফল দিব লগা আছিল, নিজ আছিল, কিন্তু বেয়া ফল দিব নোৱাৰিব। এই ঘৰটোৰে আমি প্ৰেম চাওঁ, আমাৰ শিক্ষা দীক্ষা চাওঁ, আৰু বৃহস্পতি আমাৰ শিক্ষা দীক্ষাৰো এটা কাৰক গ্ৰহ হয়। তো বৃহস্পতি দেৱতাই যেনেকৈ নহওক মানে নিজ ভংগ হৈ কিনে এটা ভাল এটা ফলে দিব আল্টিমেটলি। এতিয়া আহিল শুক্ৰ দেৱতা। শুক্ৰ দেৱতা এইখন কুণ্ডলীৰ মতে পজিটিভ হয়, কিন্তু তেখেতে বহি গৈছে এই বেয়া ঘৰটোত বহি গৈছে। তো বেয়া ঘৰটোত যিহেতু বহি গৈছে, তেতিয়া এই ঘৰটো ৰিলেটেড তেখেতে বেয়া ফলে দিব। কিন্তু তাতেও আমি ডিগ্ৰীটো চাবলগীয়া, 29 ডিগ্ৰীত একো ভাল ফলো দিব নোৱাৰে, বেয়া ফলো দিব নোৱাৰে। ডিগ্ৰীটোৰ বিষয়ে আমি অলৰেডি আলোচনা কৰিছোঁৱে গোটেইকেইটা ভিডিঅ'ত। তো আপোনাক যদি কোনোবাই সোধে যে মোৰ গভমেণ্ট জব ক্ৰেক হ'বনে নহয়, তো যিহেতু শুক্ৰ দেৱতা পজিটিভ হয়, এই ঘৰটোৰ পৰা আমি কম্পিটিশ্যন চাওঁ, কম্পিটিটিভ এক্সাম ক্ৰেক হ'বনে নহয়, বা যিকোনো কম্পিটিটিভ এক্সামে হওক, তো আপুনি এই ঘৰটো চাব লাগিব, শুক্ৰৰ প্ৰতিকাৰ কৰিব লাগিব, তেতিয়া তেওঁৰ কম্পিটিটিভ এক্সাম ক্ৰেক হ'ব। এই ঘৰটোত আমি চাওঁ ছেটাৰ্ণে এতিয়া 1 নম্বৰ ঘৰত বহি আছে, আৰু শনি পজিটিভে হয়, কিন্তু তেওঁ বেয়া ঘৰ এটাত আহি কিনে বহিছে। কিন্তু আৰু এটা আমি বিপৰীত ৰাজয়োগ বুলি কিনে এটা টপিক ডিছকাছ কৰিছিলোঁ। বিপৰীত ৰাজয়োগত কি আছিল, যদি এই তিনিটা ঘৰৰ মালিক এই তিনিটা ঘৰৰ ভিতৰতে বহি যায়, তেনেহ'লে এইটো বিপৰীত ৰাজয়োগ হৈ যায়, মানে বেয়া ফল দিব লগা থাকিলেও ভাল ফল দিয়ে। ই যদি মাৰক গ্ৰহও হ'ল হয়, তেতিয়াও ই ভাল হৈ গ'ল হয়। তো এতিয়াতো অলৰেডি পজিটিভে হয়, যদিও বেয়া ঘৰ এটাত বহিছিল গৈ কিনে, এইটো ঘৰ ৰিলেটেড ভাল ফলে দিব। এই ঘৰটোত কিছুমান ভাল ফলো আমি চাওঁ, ৰিচাৰ্চ অৰিয়েণ্টেড পিপুল কিছুমান এই ঘৰটোৰ পৰা চোৱা যায়। অকাল্ট ছায়েন্সত যদি আপোনাক বিশ্বাস ৰাখে, এষ্ট্ৰলজি, নিউমৰলজি, তন্ত্ৰ মন্ত্ৰ, এই ঘৰটোৰ পৰাই চোৱা যায়। হয়তো এনেকুৱা এটা হ'লে সেই মানুহজনে এষ্ট্ৰলজি এনেকুৱা বিষয়তো বিশ্বাস ৰাখিব পাৰে, বা তন্ত্ৰ মন্ত্ৰ, হিডেন চায়েন্সেছ, কোডিঙো এটা হিডেন চায়েন্সৰ মাজত পৰে। তো ভাল কোডিং কৰিব পাৰে মেবি মানুহজনে। হিডেন লেংগুৱেজেছবিলাকৰ ভিতৰত কোডিং লেংগুৱেজবিলাকো পৰে। তো সেনেকুৱা কেছ এটা হ'ব তেওঁৰ লগত। নেক্সট ঘৰটো হ'ল ৰাহু উচ্চ অৱস্থাত আছে। এইটো পিতৃৰ ঘৰ, আমাৰ ফাদাৰ, আমাৰ ৰিলিজিয়াছ হ'ব মানুহজন। ৰাহু যদিও এটা ক্ৰুৰ আৰু পাপী গ্ৰহ, ক্ৰুৰ আৰু পাপী গ্ৰহৰ টপিকটো আমি অৱশ্যে আলোচনা কৰা নাই, সেইটো আমি পিছত কৰিম। ৰাহু, কেতু, শনি ক্ৰুৰ আৰু পাপী গ্ৰহ হয়, সেইটো আমি ভালকৈ ডিছকাছ কৰিম। কিন্তু ৰাহু নামটো শুনিলেতো গম পাইছে আৰু বহুত বেছি ভাল নহ'ব। কিন্তু ই যিহেতু নিজৰ উচ্চ ৰাশিত বহি আছে, 2 নম্বৰ ৰাশিত উচ্চ হয়, সেয়েহে ৰাহুই ভাল ফলে দিব। আৰু চন্দ্ৰটো বেয়া হয়, আমি সেইটো গম পাইছোঁ। চাম হয় চন্দ্ৰ যেতিয়া চাম হৈ কিনে বেয়া ঘৰ এটাত বহি গ'ল, গম পাইছে আৰু কি হ'ব। প্ৰথম কথাটো, এইটো হস্পিটেলৰ খৰচা চৰ্চা কৰাব, আইচলেটেড প্লেচত আপোনাক লৈ যাব, জেল চেলৰো যাত্ৰা হ'ব পাৰে। আৰু আপোনাৰ কি হ'ব, এই ঘৰটোৰ ৰিলেটেডো বেয়া ফল পাব। লক্ষীস্থানতো আপোনাৰ ইছ্যু কৰি দিব, কাৰণ এই ঘৰটোৰ মালিক হয় চন্দ্ৰ দেৱতা, ঘৰটোৰ মালিক হৈ কিনে বহিছে যায় ইয়াতে। তো এই ঘৰটোৰ ৰিলেটেডো আপোনাৰ প্ৰব্লেম কিছুমান ক্ৰিয়েট হৈ যাব। সেনেকৈ আপোনালোকক যিবিলাক প্ৰব্লেম মানুহজনে আহি কিনে ক'ব, বা আপোনাৰ লাইফৰ যিবিলাক প্ৰব্লেম থাকে, আপোনাৰ ফ্ৰেণ্ডছ ফেমিলি ৰিলেটেড যাৰে আপুনি কুণ্ডলী চাই আছে, বস্তুটো ঘৰটো চাব, ঘৰত কোন বহি আছে চাব, কি ভাল হয়নে বেয়া হয় সেইটো চাব। এইবিলাক ৰাশি পৰিৱৰ্তন নিয়োগ, বিপৰীত ৰাজয়োগ, নিজভংগ ৰাজয়োগ, এইবিলাক যিখিনি মই টপিক ডিছকাছ কৰিছিলোঁ, সেইখিনি আপুনি চাব, ডিগ্ৰীজ চাব। এইখিনি চাই কিনে আপুনি এটা ধুনীয়াকৈ একিউৰেট এটা ফলাফল দি দিব পাৰিব, যে আপোনাৰ এনেকুৱা এটা হৈ আছে, এনেকুৱা এটা হৈ আছে। ইয়াতকৈও বহুত এডভান্স লেভেল আছে, এইটো জাষ্ট বেছিক লেভেল হয়, আমি ডিছকাছ কৰি থাকিম। কিন্তু এইখিনি বেছ হয়, এইখিনি যদি আপোনাৰ নাথাকে, আপুনি একো বুজিয়ে নাপাব। এইখিনিৰ ওপৰত ভিত্তি কৰি আপুনি বহুতখিনি আপুনি প্ৰিডিকশ্যনছ কৰিব পাৰে, অকল এইখিনি চাই কিনে। এইখিনি নাজানিলে আপুনি কোনো ধৰণৰ ফিউচাৰ এডভান্স লেভেলত যাব নোৱাৰে। আৰু এইখিনি যদি গম পাইছে, আপোনাৰ কৈছোঁ নহয়, আপুনি অলম'ষ্ট এজন এষ্ট্ৰলজাৰ হৈয়ে গৈছে। যদি আজি এই 10 নম্বৰ ভিডিঅ'টো আপুনি চাই আছে, অলম'ষ্ট ইউ আৰ এন এষ্ট্ৰলজাৰ। আৰু নেক্সট আমি এই বস্তুটো যে মই কৈছিলোঁ যে দশা যাৰ পৰে সেই ঘৰটো এক্টিভেট হ'ব, তো আমি চাব লাগিব যে মহাদশা আৰু অন্তৰ্দশা কাৰ চলি আছে। যে ছাপ'জ শুক্ৰৰে মহাদশা চলি আছে, তো আপুনি গম পাব যে এই ঘৰটো ৰিলেটেড আমাৰ ভাল এটা ফল দিব। শুক্ৰৰে আমি কি চাওঁ, লাক্সাৰিয়াছ লাইফ চাওঁ। শুক্ৰৰে আমি চাওঁ আমাৰ ছেক্স লাইফ চাওঁ। তো যদিও শুক্ৰ বেয়া ঘৰ এটাত বহিছে, তেওঁ য়োগকাৰকে হয়। এতিয়া কি হ'ব, মানে এইটো লিটিগেশ্যনৰ ঘৰ হয়, মানে এইটো শত্ৰুৰ ঘৰ হয়, কম্পিটিশ্যনৰ ঘৰ হয়। তো সেনেকুৱা টাইপৰ বস্তুবিলাক আপোনাৰ লাক্সাৰিয়াছ লাইফত লৈ যাব। আপোনাৰ লাক্সাৰিয়াছ লাইফ জীয়াব গ'লে আপোনাক
কিছুমান ট্ৰাবুলত ফচাই দিব মানে আপুনি লাক্সাৰিয়াছ লাইফ জীয়াব গ'ল এইটো ঋণৰ ঘৰ হয় তো আপুনি মানে এনেকুৱা ডিচিশ্যন কিছুমান ল'ব যে আপুনি ঋণ লৈ কিনে আপুনি লাক্সাৰি কৰি আছে তো সেনেকুৱা টাইপৰ জাতকবিলাকে সেনেকুৱা টাইপৰ ডিচিশ্যন লয় যাৰ শুক্ৰ এনেকুৱা টাইপত বহি থাকে সেইটো ট্ৰু নহয় চব বস্তুতে কাৰণ ইয়াৰ ওপৰত কাৰোবাৰ দৃষ্টি আছে নেকি সেইটো চাব লাগিল ইয়াৰ ডিগ্ৰী কিমান হয় সেইটো চাব লাগিল গোটেইখিনি কনচিডাৰ কৰিব লাগিব যিমানখিনি টপিক আজিলৈকে ডিছকাছ কৰিছোঁ অকল এটা কৰিলে নহ'ব কনচিডাৰ গোটেইখিনি টপিক আপুনি ডিছকাছ কৰিব লাগিব তো নেক্সট আমি গোচৰটো ডিছকাছ কৰোঁ যিহেতু আপুনি দশাৰ কথা গম পাইছে যে যদি ইয়াৰ আৰু ইয়াৰ দশা পৰি থাকিল এই দুটা ঘৰ এক্টিভেট হ'বই হ'ব প্লাছ শুক্ৰ যিকেইটা ঘৰৰ অধিপতি শুক্ৰ কোনকেইটা ঘৰৰ অধিপতি 2 নম্বৰ ঘৰৰ অধিপতি শুক্ৰ 7 নম্বৰ ঘৰৰ অধিপতি বৃহস্পতি এইকেইটা ঘৰৰ অধিপতি এই গোটেইকেইটা ঘৰে এক্টিভেট হৈ থাকিব তো আপুনি গম পাব এই ঘৰকেইটাৰ কোনটোৰ ফল কি দি আছে দেখিলে আপুনি গম পাব ছাপ'জ আপুনি ডেইলি ৱেজেছত ভাল এটা ফল কৰি আছে এইটো ঘৰৰ মালিক কোন হয় এইটো তো তেতিয়া আপুনি গম পাব যে মালিকৰ ভাল ফল হোৱাৰ কাৰণে এই ঘৰটোত মানে ভাল ফল আপোনাৰ পাৰ্টনাৰশ্বিপত আপোনাৰ যদি মেৰিড লাইফত ভাল চলি আছে তো আপুনি গম পাইছে যে বৃহস্পতিৰ কাৰণে চলি আছে কাৰণ বৃহস্পতিৰ এটা ভাল দশা এটা হৈ আছে মানে যিহেতু এইটো বৃহস্পতি পজিটিভ হ'ল কেন্দ্ৰৰ অধিপতি দুখ হোৱাৰ পাছতো নিজ স্থানত যোৱাৰ পাছতো নিজ ভংগ ৰাজযোগৰ কাৰণে পজিটিভ হৈ গ'ল আৰু সেইকাৰণে ইয়াৰ যেতিয়া দশা মহাদশা অন্তৰ্দশা চলিব তেতিয়া বৃহস্পতিয়ে এই ঘৰ দুটা ৰিলেটেড আপোনাৰ গাড়ী ল'ব পাৰিব আপোনাৰ প্ৰপাৰ্টিজ ল'ব পাৰিব বস্তুটো সেনেকুৱা হৈ যায় তাৰ পাছত আমি নেক্সট টপিকটোত আহিলোঁ গোচৰ মানে হ'ল ট্ৰানজিট মানে কি প্লেনেটবিলাকেতো গম পায় ইটোৰ পিছত সিটো ঘৰ এনেকৈ ঘূৰি ফুৰে তো ঘৰ ঘূৰি ফুৰে এটা টাইমৰ মূৰে প্লেনেটবিলাকে নিজৰ পজিশ্যন চেঞ্জ কৰে যেনেকৈ বুধ আৰু সূৰ্য অলমষ্ট ছেইম টাইমত সেইকাৰণে বুধ আৰু সূৰ্য সদায় ওচৰতে দেখিব আপুনি মানে বহুত দূৰত নাযায় মানে বুধ আৰু সূৰ্যই অলমষ্ট 30 days 28 days এনেকুৱাত মানে ইটো সিটো হেৰি ঘৰবিলাক চেঞ্জ কৰি থাকে মানে কেনেকৈ যায় আপোনালোকে গম পাইছে যে ইয়াৰ পৰা 1 2 3 4 5 6 এনেকৈ 30 ডিগ্ৰীলৈকে যাব আকৌ নেক্সট ঘৰটোত আকৌ 30 ডিগ্ৰীলৈকে যাব আকৌ নেক্সট ঘৰটোত আকৌ 30 ডিগ্ৰী এনেকৈ 12টা ঘৰত 360 ডিগ্ৰী মানে চাৰিওদিশে ভ্ৰমণ কৰে প্লেনেটবোৰে তো বস্তুটো আপোনালোকে বুজি পাইছে কেনেকৈ কি হয় এতিয়া মই কি কৈ আছিলোঁ যে আমি ডিফাৰেণ্ট প্লেনেটছৰ ডিফাৰেণ্ট এটা টাইম থাকে য'ত সিহঁতে ঘৰবিলাক চেঞ্জ কৰে বৃহস্পতি এটা ঘৰত 2.5 বছৰলৈকে থাকে 2.5 years শনি দেৱতা এটা ঘৰত নহয় বৃহস্পতি 13 months 12 months এনেকুৱা টাইপ থাকে 1 বছৰ আপোনাৰ 12 মাহ 13 মাহ এনেকুৱা টাইম এটা থাকে আৰু শনি দেৱতা আপোনাৰ থাকে 2.5 বছৰ 2.5 years আৰু ৰাহু আৰু কেতু আপোনাৰ থাকিব 1.5 বছৰ ৰাহু কেতু 1.5 বছৰ তো সেইকেইটা মানে বহুত বেছি সময় থকা প্লেনেট এতিয়া কম সময় থকা প্লেনেট হ'ল চন্দ্ৰ দেৱতা য'তে বহে 2.5 daysৰ মূৰে এইবোৰ ঘৰবোৰ চেঞ্জ কৰি থাকে এই ঘৰবোৰ চন্দ্ৰ দেৱতাই 2.5 daysৰ মূৰে চেঞ্জ কৰি থাকে তো গোচৰত চন্দ্ৰ দেৱতাক প্ৰাধান্য দি কিনে লাভ নাই চন্দ্ৰ দেৱতা আমাৰ মনৰ লগত জড়িত আজি যদি আপোনাৰ মনটো ভাল লাগিছে আৰু 2.5 দিন পিছত বেয়া লাগিব আৰু 2.5 দিন পিছত মানে এনেকুৱা নহয় যে 2.5 দিন পিছতে বেয়া লাগিব কাৰণ বস্তুটো চন্দ্ৰ দেৱতাই যেতিয়া এইটো ঘৰৰ পৰা এইটো ঘৰ যাব আপুনি ইমান এটা ৰিয়েলাইজ নকৰিব কিন্তু যেতিয়া আহি কিনে ধৰা এই ঘৰটো পালে এই ঘৰটোত নেগেটিভ এটা ফল হ'ব সেইদিনা হয়তো আপোনাৰ অলপ মাইণ্ডটো বেয়া লাগিব পাৰে মানে তো গোচৰটো চোৱাটো বহুত ইম্পৰ্টেণ্ট হয় আপুনি আৰু লগতে চন্দ্ৰৰ যিটো সূক্ষ্ম দশা প্ৰাণ দশা সেইখিনিও চাব পাৰে সূক্ষ্ম দশা প্ৰাণ দশা প্ৰত্যন্ত দশাও যদি চায় আপোনালোকে তেতিয়াও গম পাব যে দশাটো চলি আছে আৰু ঘৰটো এইটোত আছে সেনেকৈ আপুনি এজামশ্যন এটা কৰিব পাৰে তো ইয়াতে আমি গোচৰ চাবৰ কাৰণে আমি 4টা প্লেনেটকে মেইন ফ'কাছ কৰিম কাক কৰিম প্ৰথমতে বৃহস্পতি দেৱতাক কৰিম নেক্সট কৰিম আমি শনি দেৱতাক কাৰণ 2.5 বছৰ থাকে বৃহস্পতি দেৱতা 12-13 মাহ থাকে আৰু ৰাহু আৰু কেতুটো ছায়া গ্ৰহ হয় গম পায় আপোনালোকে তো তেওঁলোকৰ নিজা কোনো ৰাশি নাথাকে তো ৰাহু আৰু কেতু আৰু কে বুলি লিখিছোঁ ইয়াতে এইকেইটা প্লেনেটৰ ওপৰত আমি বেছিকৈ ফ'কাছ কৰিম গোচৰত এতিয়া মেইন কথা এটাই যে গোচৰত যিকেইটা প্লেনেট এখন লগ্ন কুণ্ডলী মতে পজিটিভ হয় সেইকেইটা গোচৰতো পজিটিভ হ'ব আৰু এইখন লগ্ন কুণ্ডলী মতে যিকেইটা নেগেটিভ হ'ব সেইকেইটা গোচৰতো নেগেটিভ হ'ব এতিয়া শনি দেৱতা এইখন লগ্ন কুণ্ডলী মতে পজিটিভ বৃহস্পতি দেৱতা এখন লগ্ন কুণ্ডলী মতে পজিটিভে হ'ল নিজ ভংগ ৰাজযোগ আহি গ'ল
তাৰপাছত ৰাহু আৰু কেতু পজিটিভ হয়নে নেগেটিভ হয়, উচ্চ স্থানত আছে পজিটিভ হ'ব, আৰু যদি তেওঁলোকে মিত্ৰ ৰাশিত বহে পজিটিভ হ'ব, শত্ৰু ৰাশিত গৈ কিনে বহিলে নেগেটিভ হ'ব। উচ্চ স্থান মিত্ৰ ৰাশিত পজিটিভ হ'ব, শত্ৰু ৰাশিত গৈ কিনে বহিলে নেগেটিভ হ'ব ৰাহু আৰু কেতু দেৱতা। আপোনালোকে কনচেপ্টটো ক্লিয়াৰ হৈছে চাগে। এতিয়া যিহেতু উচ্চ স্থানত আছে, তো গোটেইকেইটা গ্ৰহয়ে গোচৰত এখন কুণ্ডলীত ভাল ফল দিব। এইটো চব কুণ্ডলীতে নহয়, আপুনি কুণ্ডলী ৱাইজ চেঞ্জ হৈ যাব থাকিব। কিছুমান প্লেনেট যেতিয়া নিজ ৰাশিত বহিব, তো গোচৰতো সিহঁতে নিজ ফলে দিব গৈ কিনে। কেছটো সেনেকুৱা আৰু ছাপ'জ এক্সাম্পল এটা দিছোঁ, এতিয়া ৰাহু আৰু কেতু ইয়াতে উচ্চ স্থানত আছে, ঠিক আছে। তো গোচৰত যদি সিহঁতে আপোনাৰ নিজ স্থানত গুচি যায়, তেতিয়াও সেই যি দুটা হাউচেছ আছে সেই হাউচ দুটা ৰিলেটেড অলপ বেয়া ফল দিব। যদিও মই এইমাত্ৰ ক'লোঁ যে এইখন লগ্ন কুণ্ডলী মতে সদায় পজিটিভে হ'ব, যিটো পজিটিভ হয়, কিন্তু যিহেতু গৈ কিনে নিজ স্থানত বহিছে গোচৰত, সেইকাৰণে অকণমান আপুনি মিক্স ৰিজাল্ট পাব, মানে মিক্স ৰিজাল্ট পাব। যে হয় সি পজিটিভ হোৱাৰ কাৰণে ইমান এটা বেয়া ৰিজাল্ট কৰিব নোৱাৰে, হয়তো হ'লেও আপুনি মিক্স পাব, মানে বস্তুটো মিক্সিং হৈ থাকিব, মিক্সড আপ হৈ থাকিব মানে। তো আপুনি গম পাইছে মই কি কৰিব ট্ৰাই কৰি আছোঁ, যে গোচৰত যিকেইটা প্লেনেট আমাৰ লগ্ন কুণ্ডলী মতে পজিটিভ হয়, সেইকেইটা সদায় পজিটিভ হ'ব, সদায় পজিটিভ ৰিজাল্ট দিব। কিন্তু যদি গোচৰতে সি বেয়া স্থানত বহি আছে, নিজ স্থানত বহি আছে, অলপতো সি নেগেটিভিটি দিবই লাগিব। কিন্তু যিহেতু ইয়াতে পজিটিভ হৈ আছে, সেইকাৰণে বস্তুটো মানে ছেভ কৰি ল'ব, মানে ইমান এটা ইছ্যু ক্ৰিয়েট নহয়। তো এতিয়া শনি দেৱতাক চাওঁ, এটা ভাল নিজৰ উচ্চ ৰাশি হৈ কিনে বহি আছে। উচ্চ ৰাশি আৰু মূল ত্ৰিকোণ ৰাশি থাকে, সেইটো আমি ডিছকাছ কৰিম। বহুতখিনি ডিছকাছ কৰিবলগীয়া আছে, কিন্তু এইখিনি বুজাটো বহুত ইম্পৰ্টেণ্ট হয়। এইখিনি বুজাৰ লগে লগে আপোনালোক নিজৰ ওপৰত এটা কনফিডেঞ্চ আহি যাব, বুজি পাইছোঁ এতিয়া মই আৰু শিকিব পাৰিম, কিন্তু এইখিনিলৈকে মই বুজি পাইছোঁ যে মই কুণ্ডলী চাব পৰা হৈছোঁ। মেইন কথা হ'ল সেইটো, আপোনালোকে জড়িত হৈ থাকিব মোৰ লগত, মই আপোনালোকৰ কাৰণে ভিডিঅ' আনি থাকিম। আপোনালোকে যদি ভালকৈ ফ'কাছ কৰি ডেইলি এটাও ভিডিঅ' চাই থাকে না, বহুতখিনি আপোনালোকে শিকিব পাৰিব। তো এইটো শনি দেৱতা গম পাইছে বহুত ভাল ৰিজাল্টে দিব, কাৰণ নিজৰ ৰাশিতে বহি আছে, স্বৰাশি হৈ কিনে বহি আছে। নিজৰ ৰাশিত থাকিলে প্লেনেট এটাই সদায় ভাল ফলে দিয়ে, কাৰণ সেইটো ঘৰ নিজৰে হয় আৰু কি বেয়া কৰিব আৰু সেনেকুৱা কথা। আৰু নিজৰ ঘৰটোকতো চবে ভাল কৰিয়ে ৰাখে, আপুনি ৰাস্তাত লগালে বিমল পেলাই দিছে পিকাই কিনে, কিন্তু নিজৰ ঘৰততো কেতিয়াও নেপেলায়। তো নেক্সট আপোনাৰ শনিটো হ'ল বৃহস্পতি 11 নম্বৰত বহি আছে। এতিয়া বৃহস্পতি দেৱতা ঠিক আছে, ভাল ফল দিয়া কথা আছিল, নিজ ভংগ হৈছে, কিন্তু হ'লেওতো বেয়া ঘৰ এটাত আহি কিনে বহিছে ন। তো আপুনি ক'ব পাৰে যে এই ঘৰটোৰ ৰিলেটেড ভাল ফল দিব। কোনোবাই যদি আপোনাক সোধে যে মোৰ কম্পিটিটিভ এক্সাম ক্ৰেক হ'বনে, ডেফিনেটলি হ'ব যদি এইখন কুণ্ডলী চাই আছে, কাৰণ বৃহস্পতি দেৱতাই কি হয়, এই ঘৰটোত যদি বুধ দেৱতা আহি কিনেও বহি লয়, লগ্ন হয়, সদায় ভাল ফলে দিব, তেতিয়া এই ঘৰটোৰ ৰিলেটেড যিবোৰ বেয়া গুণ আছে সেইবোৰৰ লগত ফাইট কৰিব, কম্পিটিশ্যনৰ লগত ফাইট কৰিব, ৰোগ ঋণৰ শত্ৰুৰ লগত ফাইট কৰিব, চবৰ লগত ফাইট কৰিব। ই কেতিয়াও এই বেয়া গুণবিলাকক এগ্ৰিভেট কৰি নিদিয়ে আৰু, মানে যে বেছি কৰি দিছোঁ সেনেকুৱা কেতিয়াও কৰি নিদিয়ে আৰু, ঘিউ মানে নাঢালে জুইত গৈ কিনে, জুইত ঘিউ নাঢালে আৰু। তো বস্তুটো এতিয়া বৃহস্পতি দেৱতাই যিহেতু পজিটিভে আছিল, এই ঘৰটোৰ ৰিলেটেড আপোনাৰ ক'ব যে কম্পিটিশ্যন আপোনাৰ ক্ৰেক হ'ব, প্ৰভাইডেড আপোনাৰ বৃহস্পতিটো ষ্ট্ৰং কৰিব লাগিব, এই বৃহস্পতিটো ভালকৈ আপুনি এক্টিভেট কৰিব লাগিব, আৰু তেতিয়া আপোনাৰ পজিটিভ হৈ যাব। তো বৃহস্পতি হ'ল, শনি হ'ল, ৰাহু আৰু কেতু ক'ত আছে? কেতু 8ত আছে আৰু ৰাহু 2ত আছে। তো ৰাহু যেতিয়া 2ত থাকে সি উচ্চ হয়, কেতু যেতিয়া 8ত থাকে সিও তেতিয়াও উচ্চ হয়। তো প্ৰব্লেম একো নাই, ন' ইছ্যুজ। এই দুটা ৰিলেটেড, ইয়াতেও একচুৱেলি মেইনখনতো সেনেকৈ আছিল চাগে, মেইনখনতো সেনেকৈ আছে, গোচৰতো তেনেকৈ আছে। এইটো জাষ্ট এটা কোইনচিডেণ্ট হয়, এইখন জাষ্ট বৰ্তমান গোচৰখন লোৱাৰ কাৰণে সেইখন এনেকুৱা হৈছে। এই প্লেনেটটো নেক্সট যেতিয়া তোমাৰ এইটো, কিন্তু আৰু এটা কথা কওঁ, তেনেকৈ প্লেনেটবিলাক এনেকৈ মুভ কৰি থাকে না, বক্ৰী যায় কিন্তু ৰাহু কেতু বক্ৰী যায়, আৰু বক্ৰী প্লেনেটবিলাকে এনেকৈ মুভ কৰে এণ্টি ক্লকৱাইজ। কেছটো সেনেকুৱা আৰু ৰাহু কেতু আপোনালোকে গম পালে, বৃহস্পতি ক'ত আছে গম পালে। এতিয়া বৃহস্পতিয়ে আৰু ৰাহু কেতুৰ দৃষ্টিকেইটাও আমি কনচিডাৰ কৰিব লাগিব। বৃহস্পতি ৰাহু কেতুৰ দৃষ্টি থাকে আপোনাৰ 5, 7 আৰু 9, ঠিক আছে। তো বৃহস্পতিৰ এইটো ঘৰৰ পৰা 1, 2, 3, 4, 5 এই ঘৰটোও চাব, তাৰপিছত 7 নম্বৰ ঘৰটোও চাব, 5, 7 আৰু 9 তিনিটা ঘৰে চাব মানে।
তো সেইকেইটাও আপুনি যিবোৰ প্ৰিডিকশ্যনছ কৰিব সেই বস্তুখিনি চাই কিনেও ক'ব লাগিব যে কোনোবা এজন সুধিছে আপোনাক আহি কিনে মানুহ এজনে যে মোৰ এইটো বস্তু ৰিলেটেড কিবা এটা ইছ্যু হৈছে আপুনি সেই বস্তুটো চালে বৃহস্পতি দেৱতাৰ হেৰি পৰিছে নপৰিছে তেওঁ কোনটো ঘৰত বহিছে সেইটোও চালে কাৰ দশা মহাদশা আছে আপুনি সেইটোও চালে তো গোচৰত আপুনি জাষ্ট বস্তু এটা দুটাই মনত ৰাখিব যে লগ্ন কুণ্ডলীত যি পজিটিভ হয় ইয়াতেও পজিটিভে হ'ব আৰু লগ্ন কুণ্ডলীত যি নেগেটিভ হয় ইয়াতেও নেগেটিভে হ'ব নেগেটিভ ছাপ'জ ফৰ এক্সাম্পল ৰাহু যদি উচ্চ স্থানত নাথাকি লগ্ন কুণ্ডলীত নিজ স্থানত থাকিলে হয় ই য'তে যায় সি কিছুমান ইছ্যু ক্ৰিয়েট কৰিলে হয় কিন্তু যেতিয়াই সি নিজৰ উচ্চ স্থানত বা নিজৰ মিত্ৰ ৰাশি শনি বা শুক্ৰৰ ৰাশিত গৈ কিনে বহে তেতিয়া কিন্তু সি ইমান ইছ্যু ক্ৰিয়েট নকৰে মানে যদি লগ্ন কুণ্ডলীত নেগেটিভো থাকে ৰাহু কেতু কিন্তু সেনেকুৱা ৰাশিবোৰত গোচৰত ইছ্যু ক্ৰিয়েট নকৰে আপুনি ভাবিব পাৰে মোৰতো ৰাহু কেতু নেগেটিভ আছিল কিন্তু এই ঘৰকেইটা ৰিলেটেড চাপ'জ ছেভিংছ ৰিলেটেড মই মোৰ ছেভিংছ হৈ আছে ছেভিংছৰ ঘৰততো ৰাহু বহি আছিল ছাপ'জ আপোনাৰ এক্সাম্পল বহি আছে আপোনাৰ কুণ্ডলীত তো তাৰ আনচাৰ এটাই যে গোচৰত সি ভাল স্থানত বহি আছে সেইকাৰণে যিটো বেয়া ফল আছিল সেইটো মানে সি কাটিছে বস্তুটো কেছটো সেনেকুৱা মানে কিন্তু যদি গোচৰত ভাল আমাৰ লগ্ন কুণ্ডলীত ভাল হৈ থাকে গোচৰত সি য'তে নবহক বেয়া স্থানত বহিলেও লগ্ন কুণ্ডলী সেইটো কণ্ট্ৰল কৰি লয় আৰু ঠিক আছে আৰু বস্তুটো ভাইচ ভাৰ্চাই হয় আৰু বস্তুটো আপোনালোকে ইটো সিটোৰ লগত জড়িতই হৈ থাকে চব বস্তু তো আশা কৰিছোঁ এই ভিডিঅ'টোত মই কি বুজাবলৈ ট্ৰাই কৰিছোঁ আপুনি বুজি পাইছে ইয়াতে মই ফুল কুণ্ডলী কেনেকৈ আপোনালোকে চাব পাৰে সেইটোৰ এটা মই বেছ এটা দিছোঁ ইয়াৰ পাছতো এডভান্স লেভেলত বহুতখিনি বস্তু শিকিবলগীয়া আছে কিন্তু এইখিনিলৈকে যদি আপোনালোকে বুজি পাইছে আগৰ বস্তুবিলাক বুজি পোৱাত বহুত সহজ হৈ যাব আৰু এই বস্তুবিলাক যে মই এতিয়ালৈকে ক'লোঁ যে এইটো বেয়া এইটো ভাল চব বস্তুৰে মানে ভাল কৰিব পাৰি বেয়াও কৰিব পাৰি চব বস্তুতে মানে প্ৰতিকাৰ আছে কিছুমান বহুত কিবা কিবি কৰিব পৰা অৱস্থাত আছে ঘৰ এটা আপোনাৰ বেয়া ঘৰ এটা এক্টিভেট হৈ আছে ছাপ'জ আপোনাৰ এইটো কিছুমান ঋণ হৈ আছে আপোনাৰ বহুত শত্ৰু বেছিয়ে হৈছে আপোনাক য'তে যায় আপোনাৰ মানুহে বেয়া পায় সেই বস্তুটো আপুনি প্ৰতিকাৰ কৰিব পাৰে যেতিয়া গম পালে যে এইটো প্লেনেটে কৰি আছে ছাপ'জ এতিয়া মই তাৰ প্ৰতিকাৰ কেনেকৈ কৰিব লাগে কৰি আছোঁ তো বস্তুটো সেনেকুৱা মানে আৰু যদি কিছুমান প্লেনেটে ভাল ফল দি আছে কিন্তু আৰু বেছি ভাল ফল লাগে তাক আৰু বেছি ভাল কৰিব পাৰি চব বস্তুৰে সেনেকৈ চলিউশ্যন আছে আৰু সেই চলিউশ্যনবিলাক আমি নেক্সট ভিডিঅ'টোত ডিছকাছ কৰিম তো সেই চলিউশ্যনবিলাক ডিছকাছ কৰাৰ পাছত আপোনালোকে ফুল গম পাই যাব যে এতিয়া এইটো প্ৰব্লেম হৈছে এইটো কৰ এইটো প্ৰব্লেম হৈছে সেইটো কৰ তো আজিলৈকে ভিডিঅ'টো ইয়াতে সামৰোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে বুজি পাইছে ভাল লাগিছে আৰু যদি ভাল লাগিছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ